খুবটাং খুলুমবাই জহাৰ নমস্কাৰ আৰু কুমুক চুলুম গাইজ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আৰু আজি হৈছে দেওবাৰ আৰু এতিয়া বৰ্তমান মই আছোঁ বাৰীৰ চাংঘৰত আৰু ঘৰলৈ যাম এতিয়া আৰু ঘৰৰ পৰা স্কুটিখনলৈ মই যাম জকাই হাট বজাৰলৈ। হয়, দেওবৰীয়া জকাই হাট বজাৰখনত যথেষ্ট গাঁৱলীয়া একদম ফ্ৰেছ মানে কি অৰ্গেনিক শাক পাচলিও পোৱা যায়। লগতে দেওবাৰত নিশ্চয় আমাৰ ঘৰত প্ৰচলন আছে, আচলতে ককা দেউতাৰ দিনৰ পৰা এটা প্ৰথা নিচিনা হৈ যোৱা বুলিয়ে ক'ব পাৰে। দেওবাৰৰ দিনটোত গাহৰি মাংস যদি অলপ ঘৰলৈ নাহে তেনেহ'লে দিনত কিবা ভাতকেইটা খোৱা নিচিনা নালাগে। চ' ভাবি আছোঁ এতিয়া জকাই বজাৰলৈ গৈ প্ৰথম গাহৰি মাংস অলপ নকৈ বজাৰটো বৰ বিশেষ কৰিবলগীয়া নাই, কাৰণ শাক পাচলিৰ পৰা আদি কৰি মোটামুটি আমাৰ গাঁৱতে যথেষ্টখিনি বস্তু উপলব্ধ আৰু সকলোখিনি অৰ্গেনিক। বিশেষকৈ আমাৰ গাঁওখন লেকাই গাঁওখন গোৱালা মানুহৰ বসতি প্ৰায় 50% মানুহ গোৱালা সম্প্ৰদায়ৰ, আৰু গতিকে তেওঁলোকৰ ঘৰত গৰু পোহে আৰু গৰু পোহাৰ ফলত তেওঁলোকৰ বাৰীবোৰত গোবৰ পৰে আৰু বিনা মেডিচিনত, বিনা ইউৰিয়া, বিনা কেমিকেলত তেওঁলোকে প্ৰডাকশ্যন কৰে বিভিন্ন ধৰণৰ শাক পাচলি। গতিকে শাক পাচলিৰ আমাৰ গাঁৱত অভাৱ নাই। গতিকে আনিবলৈ যাওঁ গাহৰি মাংসকণ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি হৈছে 27 তাৰিখ, কাইলৈ 28 আৰু পৰহিলৈ 1 তাৰিখ, 1 মাৰ্চ মানে শিৱৰাত্ৰি। শিৱৰাত্ৰি আহি আছে, শিৱৰাত্ৰি। বম শিৱ, বম শিৱ। এতিয়া বৰ্তমান তপন ভাৰ হোটেলত চাহকাপ খাই লৈ ৰাওনা দিছোঁ জকাই বজাৰলৈ। আৰু আজি যোৱা ৰাতি ভাই বহুত ডাঙৰকৈ বৰষুণ দিছিলে নিশ্চয় ৰাস্তাৰ কাষত। এয়া চাওক ৰাস্তাবোৰ এতিয়াও তিতিয়ে আছে। আৰু এয়া পাইছোঁহি এইখন চেঁচা দলং, চেঁচা নদীৰ ওপৰত থকা দলংখন, জকাইলৈ কানেক্টিং এইখন দলং। আৰু কাষৰ ভিউ চাওক, এয়া কি সুন্দৰ ভিউ। ৰাতিপুৱাৰ এতিয়া ৰ'দ জাক ওলাই আহিছে আৰু মই গৈ আছোঁ বজাৰলৈ। আচলতে বৰ বিশেষ বেছি বজাৰ কৰিবলৈ নাই, কিন্তু অকল মাত্ৰ গাহৰি মাংসকণ আনিম বুলিয়েই ওলাইছোঁ বজাৰলৈ। তো গাইজ এয়া পাই গ'লোহি এইখন জকাই হাট বজাৰ, একেবাৰে গ্ৰাম্য বজাৰ এইখন। আৰু ইয়াত চাওক বিলাহী, বন্ধাকবিত শাক লাগি আছে, গাঁৱৰ বস্তু। আহিছোঁ, ভাল ভাল। কিবা কিবি বস্তু, পাণ পাণ তামোল, ভাল ভাল। গ্ৰাম্য জীৱন ন, গ্ৰাম্য জীৱন, গ্ৰাম্য জীৱন। কিবা বজাৰ কৰিবলৈ আহিলা? বজাৰ মানে মাংস অকণমান ল'বলৈ আহিলোঁ। আচ্ছা, এয়া লাও, বেঙেনা, কণ বিলাহী, লাই শাক, বন্ধাকবি, ৰঙালাও, মটৰ কিন্তু আজি বহুত ওলাইছে, মটৰ। আৰু ৰাইজ পূৰা কিনা বেচাত এতিয়া ব্যস্ত বৰ্তমান। চ' ময়ো লৈ লওঁ মোৰ গাহৰিৰ মাংসকণ। কি সুন্দৰ মাংস চাওক, সুন্দৰ মাংস, গাহৰিৰ মাংস। আৰু আজি যিহেতু দেওবাৰ, গতিকে মই বেছি নলওঁ, মাত্ৰ লৈছোঁ আধা কিলো। অলৰাইট টু গাইজ, নাও ইটছ টাইম টু গেট বেক টু হোম। আৰু এইখন হৈছে জকাই ৰিজাৰ্ভ ফৰেষ্ট। মই আগৰ বহুকেইটা ভিডিঅ'ত আপোনালোকক দেখাইছোঁ এই ফৰেষ্টখন। বহুত ডাঙৰ গছ আছে, চাওক, শাল, চেগুন, তিতাচপা বহুত আছে এইখন ফৰেষ্টত। গাইজ এতিয়া বৰ্তমান আহি গ'লোঁ পুনৰ ঘৰলৈ, মানে বাৰীৰ চাংঘৰলৈ। আৰু মাংস যে আনিলোঁ বজাৰৰ পৰা, ঘৰত মাংসখিনি দিয়াৰ পাছতহে শ্ৰীমতীয়ে কৈছে যে আজিৰ দিনত বোলে মাংস বনোৱা নহ'ব ঘৰত। কিয় মানে হৈছে কি, ঘৰত আমাৰ ল'ৰাটোৰ বাবে সৰস্বতী ভোগ মানে পায়সৰ ভোগ এভাগ দিবলৈ লৈছে ঘৰুৱা আমাৰ থানত বা থাপনাত বুলি ক'ব পাৰে। চ' গাইজ মানে কি, এজন ভকত আহিছে, আমাৰ মেধি ডাঙৰীয়া আহিছে জকাইৰ পৰা, তেওঁৰ হতুৱাই আজি পায়স ভাগ দিয়া হ'ব। আচলতে কি বন্ধুসকল, মোৰ ল'ৰাটো এইবাৰ মেট্ৰিক পৰীক্ষা দিব, মোৰ ডাঙৰ ল'ৰাটোৱে এইবাৰ মেট্ৰিক পৰীক্ষা দিব। আৰু বুঢ়া লাগিছে নেকি বাৰু? লাগিলেও উপায় নাই আৰু, বয়স হৈছে দিয়কচোন। চ' গাইজ ল'ৰাটোৰো মানে কি বন্ধুবৰ্গ আহিছে, তেওঁৰ ক্লাছমেটখিনি আহিছে তাৰ। আৰু ঘৰৰ চোতালতে এতিয়া বৰ্তমান তেওঁলোকৰ কনচালটেশ্যন চলি আছে। লগতে এজন টিচাৰো আহিছে, মিষ্টাৰ দীপক যাদৱ, আমাৰ ঘৰৰ ওচৰৰে এজন, তেওঁৰ সিহঁতৰ টিচাৰ হয় আচলতে। চ' ঘৰত আহি এতিয়া কনচালটেঞ্চি কৰি আছে। আৰু ঘৰত আমাৰ মেধি ডাঙৰীয়াও লাগি আছে পায়স ভাগি দিবলৈ। চ' আজি দেওবাৰৰ দিনটো মানে কি দিনৰ সাঁজটো আজি নিৰামিষেই যাব, কাৰণ এতিয়া পায়স ভাগ নিদিয়ালৈকে ঘৰত ভাত পানী এতিয়া আচলতে বহোৱাই নাই। আৰু পেটটোৱে আজি গম পাই গৈছে, ভোক লাগিছে। আৰু তপন ভাৰ হোটেলটো মই আজি পৰঠা কচৰি একো নাখালোঁ। চ' এতিয়া ভোক লাগি আছে, উপায় নাই আৰু ভোককণ সহ্য কৰি হ'লেও এতিয়া বৰ্তমান চাঙতে অলপ সময় টাইম পাছ কৰোঁ। আৰু পায়স ভাগি হওক, আৰু পায়স ভাগি হ'লে পায়সৰ ভাগ ল'ম। ঘৰত সকাম নিকাম কৰিলে তামোল পাণ নহ'লে জানো হ'ব? গতিকে কেইডাবিমান তামোল পাৰি দিবলৈ ঘৰৰ পৰা হুকুম আহিল।
ডাঙৰীয়া একেবাৰে বৰ মন্দিৰ শুনিছে ৰেডিঅ'টি ঘৰত শুনে ইয়াত ৰেডিঅ'টো পাই একদম পুৰা মন্দিৰ শুনিছে ন আৰু আমাৰ হেৰি ভোগ দিয়া কিমান দেৰি ভোগ দিবলৈ কিমান দেৰি আছে আৰু ৰান্ধনি আগবাঢ়িছে ঠিক আছে দিয়ক আৰু আমাৰ জুনুকাই কি কৰিছে এপাক চাই হৈ গৈ বলকচোন জুনুক জুনুক এইজনী আমাৰ জুনুক কি কৰিছ হে বৰ হৈছে ন একদিনত এতিয়া বান্ধি থোৱা হৈছে ঘৰত আলহী দুলহী আহি আছে যে আৰু আজি জুনুকাৰ পিৰিয়ডৰ আজি 7ম দিন 7 নম্বৰ দিন আৰু 3টা দিনৰ পাছত জুনুকাক ব্ৰিডিঙৰ বাবে আমাৰ জেমছক অনা হ'ব ঘৰলৈ জুনুক তো ঘৰত ৰান্ধনীয়ে কাম আৰম্ভ কৰিছে মানে পায়স বনাইছে আৰু মোৰো এতিয়া কি কাম এতিয়া বহি থকাই কাম আৰু অলপ সময় ঘৰৰ ভিতৰতে বহো আৰু ভিডিঅ' এটা এডিট কৰোঁ কি সুন্দৰ বগৰী চাওক ঘৰতে এজোপা আছে বগৰী আৰু খাবলৈ খুব মজা খাব নেকি এটামান এইখিনি যে এইখিনি এইবছৰ ৰুম এইখিনি ৰুব পৰা হৈ গ'ল আৰু মই পঠাব দিছিলোঁ এইখিনি ইয়াত আছে প্ৰায় 250 মান আছে এইবছৰ ৰোৱা হ'ব এই মাজে মাজে যিবোৰ গেপ আছে গেপে গেপে মানে কি ডাঙৰ গছবোৰৰ ফাকে ফাকে এটা এটা পুলি ৰুই যোৱা হ'ব এবাৰ এয়া আমাৰ আমৈয়ে বনাই আছে পায়স ঐ বুঢ়ী কি দিছ এইখিনি হে কাজু সৰস্বতী ভোগৰ এয়া পায়স চাওক চ' ৰেডি হৈ গ'ল এতিয়া পায়স খাই লওঁ মজা বনিছে পায়স আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ ডাঙৰ ল'ৰাটো অহা 15 মাৰ্চৰ পৰা নিশ্চয় মেট্ৰিক পৰীক্ষা আছে আপোনালোকে নিশ্চয় জানে চ' পৰীক্ষা যাতে সুকলমে তাৰ পাৰ হয় আপোনালোকেও যাতে আশীৰ্বাদ কৰে চ' আপোনালোকক লৈ এয়া পায়স পঠিয়াব নোৱাৰিলেও ভাৰ্চুৱেলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকেও সোৱাদটো ভাৰ্চুৱেলিয়ে লৈ লওক নে কি কয় চ' এইখিনি এতিয়া পায়সখিনি ফিনিছ কৰোঁ অ'কে তো গাইজ এতিয়া বৰ্তমান টাইম হৈ গ'ল 4:30 আৰু এতিয়া মই ওলাই যাওঁ ঠাকুৰথান তিনিআলিলৈ তো কাহাগে মানে চাবি স্কুটিৰ চাবি চ' বলক এতিয়া বৰ্তমান ঠাকুৰথানলৈ যাওঁ অলপ সময়ৰ বাবে আৰু সন্ধিয়া সময়ত অলপ সময় ঠাকুৰথানতে টাইম পাছ কৰোঁগৈ কাৰণ ঘৰত এতিয়া বৰ্তমান একো কাম বন নাই আৰু সন্ধিয়া সময়ত ঠাকুৰথানত মানে কি এনেই 1-1.5 ঘণ্টা সময় মানে কি টাইম পাছ কৰিবলৈ খুব ভাল লাগে ইফালে সিফালে মানুহৰ অহা যোৱাবোৰ চাই ভাল লাগে নে কি কয় চ' বলক কাঁচা বাদাম লে একটা বস্তু আনো ঠিলে
গছে পাই গেলে আৰু চৰাই একটা ঠোঁট মাৰি দিলে ইয়া কাইল খাবে ও বাদাম বাদাম দাদা কাটা বাদাম আজি কি হৈছে জানো অকল মিঠা খোৱাৰে পাল্লা পৰিছে এয়া আকৌ পায়স পালোঁ চাওক আচলতে আমাৰ তপন ভাৰৰ ল'ৰাটোৰ আজি আছিলে বাৰ্থডে আৰু তাৰ ঘৰৰ পৰা দোকানলৈ আহিছিলে এয়া পায়স গতিকে আকৌ অফাৰ পৰিছে পায়সৰ মিঠা খাই খাই ডায়েবেটিছ নেপালে হৈছে এইখিনিও মজ কৰিছে আজি ভাত খাবলৈ পেটত জেগা নাথাকিব যেনে লাগিছে দুবাৰ খালোৱে পায়স কেলে মাংস নলয় ভাই আজি ল'বলৈ আহিছোঁ মই মাছ নহয় ৰাতিপুৱা গাহৰি আনিছিলোঁ আৰু ঘৰত আজি ল'ৰাটোৰ সৰস্বতী ভোগ সহায় দিছিলে চ' মাংস আছেই মাছ লওঁ মায়ে গাহৰি নাখায় মাছ দে ভাই দে নাখায় কিন্তু লাগে আৰু ভাল লাগিছে আপুনি যে সদায় বনাই কৰিব আহে বহুত ভাল পাওঁ কালি মাংস খালে মাছ ল'ব আহিছে ৰাতিপুৱা গাহৰি কিনিছে মা নাখায় কিন্তু মাছ কিনিব আহিছে আৰু ভাল এনেকৈ সদায় থকাটোৱে কামনা কৰোঁ নেকি হা লাইকটো বনতা হে ভাই লাইক বনতা হে এইখিনি তপনৰ পুতেকৰ বাৰ্থডে স্পেচিয়েল নেকি হা তপনৰ পুতেকৰ বাৰ্থডে স্পেচিয়েল কি মাংস ছাগলী লোকেল কটা নেকি বঢ়িয়া সিজিলে নাই সিজিলে ন অকণমান গ্ৰেভি কাৰণে দে তুমি যে খাওঁ আমাৰ তপনৰ ল'ৰাটোতো আজি বাৰ্থডে আছিলে আৰু দোকানত বনি আছিলে মানে কি জানেনে ছাগলীৰ মাংস চ' দুপিচ খাই লওঁ এতিয়াই আৰু খাই লৈ ঘৰলৈ যাওঁ বেছি দেৰি নকৰোঁ এই ঠিকনি জলকীয়া তিন জেগাত পুৰা জলকীয়া যিমান দিছে তিন জেগাত পুৰি যাব তিন জেগা মানে কোন জেগাত আপোনালোকে হিচাপ কৰি লওক পুৰা জলকীয়া আৰু আজিৰ দিনটো টোটেলি মানে কি অকল খোৱা বোৱা ইটো এনেকৈ কৰি পাৰ হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব ভাল লাগিলে নিশ্চয় এটা লাইক দিব আৰু বন্ধুসকল বহুত জ্বলা দেই খাই আৰু ইউটিউবৰ বাহিৰে যদি আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে যদি মোৰ লগত সংযুক্ত হ'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত চাওক তলত মই লিংক দি দিছোঁ আৰু ডিছক্ৰিপশ্যনতো লিংক দিয়া থাকিব আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামলৈ গৈ মোৰ লগত সংযুক্ত হ'ব পাৰিব চ' গাইজ আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে খাই বৈ আনন্দ ফূৰ্তি কৰক এই পানী দে ভাই পানী টিকনি পানী আন